ফাৰ্ম এখন খুলি নিজে চলিম বা দুজনক সংস্থাপন দিম বুলি সকলোৱে ভাবে কিন্তু কি হয় সেই সপোন বহুতৰে সাৰ্থক নহয়গে তাৰ মাজত বহুতখিনি ৰিজন আছে আমি কিছুমান পইণ্ট নাচাওঁ যিবিলাকৰ কাৰণে এইবিলাক হয় আজি আছো মই ফাৰ্মটেক লেব গুৱাহাটী তাত আহি কিছুমান বস্তু জানিম যে কি ধৰণৰ বেমাৰ এনেকুৱা ফাৰ্ম যিবিলাক ফাৰ্মত হ'ব পাৰে আমি যিবিলাকৰ বিষয়ে এৱেৰ নহয় হাতত মোৰ আছে এইটো ASF ৰেপিড টেষ্ট কিট যিটো আপুনি টেষ্ট কৰিলে 15 মিনিটতে আপোনাৰ গাহৰি ক্ষেত্ৰত আপোনাক গম পাব যে তাৰ ASF আছে নে নাই আছে মোৰ লগত এফালে ডক্টৰ বিশ্বজিৎ বৰকটকী স্যাৰ স্বাগতম জনাইছো আপোনাক আজি তেখেতৰ লেবত আছো আৰু অসমৰ মই জানিব বিচাৰিম প্ৰথমতে যে আমাৰ ইয়াত ফাৰ্ম বিলাক বহুত ডাঙৰকৈ আৰম্ভ হয় তাৰ পিছত সেই সপোনো বহুতৰে ভাগিছে ইয়াৰ ক্ষেত্ৰত আপুনি নিজে এট্ৰিবিউট কি বুলি ভাবে কেনেকুৱা ধৰণৰ ৰিজনবিলাকৰ কাৰণে হয় যিবিলাক আপুনি গম পাইছে হয় ইয়াত ফাৰ্ম বন্ধ হোৱাৰ কাৰণটো বহুত থাকে কিন্তু বেসিক্যালি কি হয় আমাৰ ফাৰ্মাৰৰ কিছুমান কনসেপ্ট ক্লিয়াৰ নাথাকে বা আইডিয়া নাথাকে যে কি ধৰণে ফাৰ্মত আগবাঢ়িব লাগে ফাৰ্মৰ কাৰণে মূলধন যোগাৰ কৰিলে ফাৰ্ম বনালে বাৰ্ড হুমালে বা গাহৰি হুমালে চলালে বা ভাবিলে যে এনেকে চলি যাব কিন্তু তেনেকুৱা নহয় একচুয়ালি কমাৰ্শিয়াল ফাৰ্মিংটো টোটালি ডিফাৰেন্ট বেলেগ ধৰণৰ হয় গতিকে তেওঁলোকে কিছুমান সৰু বস্তুৰ পৰা তেওঁলোকে আৰম্ভ কৰা দৰকাৰ যে তেওঁ ফাৰ্মত যে পানীটো ইউজ কৰিব লৈছে কেনেকুৱা ধৰণৰ তেওঁ দানাটো খুৱাইছে কি ধৰণৰ দানা খুৱাইছে বা তেওঁলোকে ভ্যাকচিনখিনি দিছে ভ্যাকচিনখিনি সঁচাকৈ কাম কৰিছে নে নাই বা তেওঁলোকৰ বাৰ্ডটো যে পাৰফৰ্মেন্সটো দি আছে তে বাৰ্ডটোৰ কিবা বেলেগ ৰিকুৱাৰমেন্ট আছে নেকি দানাখিনিৰ ফলৰ পৰা তো সেই বস্তুখিনি তেওঁলোকে টাইম টু টাইম চেক কৰাটো দৰকাৰী আৰু লগতে বেমাৰ হলে বেমাৰৰ তেওঁলোকে ইমিডিয়েটলি চেক কৰি পেলাই বেমাৰটো ধৰা পৰাটো যিমান সোনকালে বেমাৰটো ধৰা পেলাব পাৰে সিমান সোনকালে তেওঁলোকে তাৰ ট্ৰিটমেন্টৰ কাৰণে ব্যৱস্থাটো কৰিব পাৰে এতিয়া লেয়াৰ ফাৰ্মৰ ক্ষেত্ৰত দেখা যায় যে এজনী কুকুৰাই কয় 400 কণীৰ পৰা কুকুৰাও আছে 350 কুকুৰা কণীৰ পৰা কুকুৰাও আছে 300 কণীৰ পৰা কুকুৰাও আছে সেই টাইপৰ পাৰফৰ্মেন্স পাবলৈ হলে কেনেকুৱা ধৰণে মেইনটেইন কৰিব লাগিব কিমানখিনি প্ৰটিন লাগিব কেনেকুৱা লাগিব কি কৰিব লাগিব তেওঁলোকে এতিয়া বেলেগ ধৰণৰ ব্ৰিড থাকে সো বেলেগ ৰিকুৱাৰমেন্ট থাকে কিন্তু কথাটো হ'ল কি তেওঁলোকে যেতিয়া এটা কুকুৰা আনিব যিটো ধৰি লওক এটা ষ্টেণ্ডাৰ্ড থাকিব 300 350 400 তেওঁলোকক সেই কুকুৰাৰ যিটো কোম্পানীৰ পৰা আনে তেওঁলোকৰ এখন গাইডলাইন এখন বুক থাকে এখন যদি তেওঁলোকে ভালকে পঢ়ে বা তেওঁলোকে চাই তাত প্ৰথমতে কিছুমান বেসিক বস্তু দি থৈ দিয়া আছে যে পানীটোৰ কোৱালিটি কেনেকুৱা হ'ব লাগে বা পানীটোৰ প্যাৰামিটাৰখিনি কি থাকিব লাগে বা পানী এটা স্যানিটাইজ কৰিলে কেনেকৈ স্যানিটাইজ কৰিব এইখিনি বেসিক বস্তু তাত থাকে দানাটো দিলে তেওঁ দানাটো যোনটো দিছে হয়তো হেতু কোম্পানী লৈছে নাই বা বেলেগ কোম্পানী লৈছে বা নিজে বনাইছে দানাটোত কিমানখিনি প্ৰটিন থাকিব লাগে কিমানখিনি ফাইবাৰ থাকিব লাগে সেই মেনুৱেলখনত দিয়া থাকে বা সেই তাৰে কোম্পানীৰ মানুহক সুধিলে তেওঁলোকে একচুয়ালি পাই যায় আমাৰ ইয়াত ফাৰ্মাৰে মই বহুত ক্ষেত্ৰত দিছো তেওঁলোকে সেই আইডা তেওঁলোকে নাজানে তেনেকুৱা এখন গাইডলাইন আছে বুলি বা আইডা তেওঁলোকে জানিলেও সেইখন নপঢ়ে যিটোৰ কাৰণে তেওঁলোকে বহুত বেসিক বস্তু কিছুমান মিছ কৰি দিয়ে যাৰ ফলত কি হয় তেওঁলোকে ভাবি থাকে যে কণীটো আহিব আৰু মই 400 কণী পাম কিন্তু আলটিমেটলি তেওঁলোকে কবাৰ হয়তো এটা কুকুৰাৰ পৰা খুব বেছিতে বেছি 100 কণী 150 কণী ওলোৱাৰ পিছত ফ্লকটো বিক্ৰী কৰি দিব লগা হৈ যায় তো সেই এটা ডাঙৰ মিস্টেক তেওঁলোকে সেইখন চাওক আৰু সেইখিনি ক্ষেত্ৰত আমি আছো ইয়াতে হেল্প কৰিবৰ কাৰণে আমাৰ ল্যাবত বিভিন্ন ধৰণৰ পৰীক্ষা কৰা হয় অকল বেমাৰৰ বুলিয়ে নহয় আমি বেসিক টেষ্টিংৰ পৰা আৰম্ভ কৰো পানীৰ টেষ্টিং ফিডৰ টেষ্টিংৰ পৰা আৰম্ভ কৰি ফ্লকৰ হেলথৰ টেষ্টিংৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি চেক কৰি দিওঁ তো এজন ফাৰ্মাৰে সেইখিনি কৰিলে তেওঁ আইডিয়া এটা পাই যাব আৰু পিছলে ফাৰ্মটো ৰানিং কৰাৰ কাৰণে লং টাইমৰ কাৰণে তেওঁলোকৰ সুবিধা হ'ব এই ভিডিওটো অকমান দীঘলীয়া কৰিছো কাৰণ কিয় ইয়াত বহুতখিনি ইনফৰমেশ্যন আছে যিখিনি ইনফৰমেশ্যন আমাৰ ফাৰ্মাৰে জানিব লাগে গতিকে আপোনালোকে এই ভিডিওটো বন্ধুৰ লগত শ্বেয়াৰ কৰক হোৱাটছএপৰ গ্ৰুপ আজিকালি ফাৰ্মাৰ বহুত আছে তাত দিয়ক যাতে তেওঁলোকে গম পাওক যে এনেকুৱা ফেচিলিটিজবিলাক এই ছাৰহঁতে আনিছে আৰু আমি সেইবিলাকৰ সুবিধা ল'ব লাগে কাৰণ আমি ইনভেষ্টমেণ্ট কৰোঁ পল্ট্ৰি কৰিলোঁ ক্ষেত্ৰত বা গাহৰি ক্ষেত্ৰত আমি ইনভেষ্টমেণ্ট কৰিলোঁ কেপিটেল ইনভেষ্টমেণ্ট বহুত টকা কৰিলোঁ বহুত ডাঙৰ ফাৰ্ম বনাই দিছে কিন্তু কি হয় তাৰপিছত এই যি একেবাৰে কম খৰচত যিটো হ'ব পাৰে সেই বস্তুটো আমি ইনভেষ্টমেণ্ট নকৰোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বহুত ইনফৰমেশ্যন আছে ভিডিঅ'টোত শেষলৈকে চাব ইয়াতে বিভিন্ন ধৰণৰ ৰিপৰ্ট আছে মই ৱাটাৰ টেষ্টৰ ৰিপৰ্ট চাইছিলোঁ ইয়াতে আছে ইকলাৰ প্ৰেজেণ্ট আৰু বিভিন্ন ধৰণৰ বস্তু প্ৰেজেণ্ট আছে এখন ৰিপৰ্টত মই আপোনালোকক দেখাই দিওঁ ৰিপৰ্টখন চাওক ইয়াতে বিভিন্ন ধৰণৰ বস্তু প্ৰেজেণ্ট আছে আপোনালোকে দেখিছে ইকলাই প্ৰেজেণ্ট আছে এই ইকলাইটো এতিয়া ধৰি লওক কণ্ট্ৰেক্ট ফাৰ্মিঙৰ ক্ষেত্ৰত এটা বস্তু দেখা যায় এটা টেবলেট দিয়ে যিটো টেবলেটে কয় যে এইটো মিক্স কৰি দিলে আমি 6-7 ঘণ্টালৈ চিন্তা নাই পানীখিনি খুৱাব পাৰিম কিমান দূৰ ৰাইট এটো বস্তু কিমান ব্যাকটেৰিয়া মাৰে হয় একচুয়ালি ট্যাবলেটটো দিয়া হয় বীজাণুটো নাশ কৰিবৰ কাৰণে পানী থকা বীজাণুটো কিন্তু পানীত যদি কিবা আনৱান্টেড কেমিক্যাল আছে তেতিয়ালে এই ট্যাবলেটটো হেতুত কাম নকৰে সাপোজ আপুনি যোনটো ৰিপৰ্টৰ কথা ক'লে তাৰ আইৰন লেভেলটো বহুত হাই আছে ট্যাবলেটটো দিলে আপুনি এটো নাভাবিব যে ট্যাবলেটটো আইৰনটো কাটি পেলাব বহুত ফাৰ্মাৰে ভাবে এটো হেৰি হৈ যায় কিন্তু হেতু লেভেলত আইৰনটো ট্যাবলেটটো কাম নকৰে এতিয়া ইকলাই থাকে পানীত ইকলাই এই ট্যাবলেটটো কাম কৰিব ডেফিনেটলি কাম কৰিব বা কিবা যদি তেনেকুৱা স্যানিটাইজাৰ লিকুইড ফৰ্মটো আহে সেইটো তাতে কাম কৰিব
এতিয়া এই ইকলাই থাকিলে এতিয়া গম পালে ধৰি লওক ইকলাই আছে এতিয়া যে এইটো ৰিপৰ্টতে আছে ইকলাই আছে এতিয়া তেওঁ কেনেকৈ পানীখিনি ঠিক কৰিব কি কৰিব লাগিব ফাৰ্মাৰে তেওঁ যেতিয়া সাপোজ তেওঁ পানীখিনিত ইকলাই পালে তেতিয়াহ'লে তেওঁ প্ৰথমতে চাব লাগিব তেওঁ পানীখিনিৰ সোৰ্সটো ক'ৰ পৰা আনি আছে যদি পাৰে সোৰ্সটোতে তেওঁ কাৰেক্ট কৰিবলৈ তাক ইন দা সেন্স মানে ধৰি লওক ভাল এটা ফিল্টাৰ বহালে তাতে অলপমান লোড কমিব কেমিকেল লোডটো কমি গ'লে অৰ্গেনিজমৰ লোডটো অকণমান কমি আহিব কিন্তু গোটেইখিনি 100% নকমে তাৰপিছত যিটো ধৰি লওক তেওঁ কোম্পানী আণ্ডাৰত যদি কৰিছে বা নিজেও কৰিছে তেওঁ এটা প্ৰপাৰ চেনিটাইজাৰ ইউজ কৰিব লাগিব টেবলেট হওক লিকুইড হওক আৰু সেইটো তেওঁ একদম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি গধূলিলৈকে ৰাতিলৈকে যিমানখিনি পানী চলে তেওঁ এনচিয়ৰ হ'ব লাগিব যে সেই পানীটোত সেই টেবলেটটো যাতে থাকে যাতে বীজাণুটো যেতিয়াই নাহক কিয় সেই পানীটোত সি ডিকণ্টামিনেট হৈ যায় মৰি যায় এতিয়া ধৰি লওক বহুত টেষ্ট এনেকুৱা আহিছে এতিয়া ৰেপিড টেষ্ট কৰিব পাৰে যিকোনো ধৰণৰ বেমাৰৰ ক্ষেত্ৰত এতিয়া মই হাততে দেখিলোঁ এইটো যে ASF ৰ ৰেপিড কিট গাহৰিৰ কাৰণে ASF ৰ এইটো হ'ল আপোনাৰ কি আছিলে মেষ্টাইটিছৰ কাৰণে এইটো আছিলে কিহৰ এইটো ব্ৰুচেলোচিছৰ কাৰণে এইটো প্ৰেগনেঞ্চি টেষ্ট কিট এইবিলাক ধৰি লওক এতিয়া বহুত ক্ষেত্ৰত ASFটোৰ ক্ষেত্ৰত সকলোৱে গম পায় যে কিমান মানে ধ্বংস লীলা আছে ASF বাচিবলৈ হ'লেতো বায়'চিকিউৰিটি মেইনটেইন কৰিব লাগিব সেইখিনি আপোনালোকে কৰিব লাগিব সেইখিনি আপোনালোকে জানে এতিয়া হৈ যোৱাৰ লগত এই টেষ্টটো কিটটোৱে কেনেকৈ আমাক সহায় কৰিব আমি আৰু স্প্ৰেড নহ'বলৈ হয় এইটো এই নৰ্মেল মানে ASF ৰ যেতিয়া ৰিপৰ্টটা আহিবলৈ 15 দিন 20 দিন সময় লাগিছে আজি দৰে এইটো কৰিলে ঘৰতে গম পাব এইটো ঘৰতে গম পাব 15 মিনিটতে গম পাব 15 মিনিটতে তেওঁ গম পাব যে মোৰ গাহৰিজনী বা গাহৰিটোৰ ASF আছে নে নাই বা মোৰ ফাৰ্মখনত ASFটো আছে নে নাই তেওঁ 15 মিনিটছ লাগিব মাত্ৰ টেষ্টটো কৰোঁতে একেবাৰে সেইকাৰণে নামটো দিয়া হয় ৰেপিড টেষ্ট কিট আৰু ফাৰ্মাৰক জাষ্ট এইবোৰ যিমানখিনি টেষ্ট কিট দেখিছে এইখিনি ব্লাডৰ পৰা হয় গতিকে ব্লাডটো তেওঁ কালেক্ট কৰিব লাগিব আৰু এইবোৰত এনেকুৱা নহয় যে আপুনি বহুত ব্লাড উলিয়াই পেলাই টেষ্ট কৰিব লাগে জাষ্ট 2 ড্ৰপছ 3 ড্ৰপছ অন ব্লাড গতিকে আপুনি যিকোনো পাংচাৰ এটা কৰি যিকোনো ভেইনৰ পৰা 2 ড্ৰপছ ব্লাড এটা লৈ পেলাই আপুনি টেষ্টটো কৰিব পাৰে এতিয়া এই টেষ্টখিনি কৰিব কেতিয়া সাপোজ আপোনাৰ কিবা যদি ডাউট আছে যে মোৰ গাহৰিটো জ্বৰ হৈ আছে মই ধৰিব পৰা নাই বা মোৰ কিবা অসুবিধা হেৰি হৈছে তেতিয়াহ'লে তেওঁলোকে আমাক কণ্টেক্ট কৰিলে আমি টেষ্ট কিটটো আমি তেওঁলোকলৈ পঠিয়াই দিম তেওঁলোকে সিম্পল প্ৰচিজিয়াৰ ইয়াত মেনশ্যন কৰা আছে আমাক ফোন কৰিলেও হ'ল সিম্পল 2 ড্ৰপ ব্লাড কালেক্ট কৰি ল'লে বা আমি দেখাই দিম যে 10জনী গাহৰি কেনেকৈ ব্লাড কালেক্ট কৰিব লাগে তাৰপিছত তেওঁলোকে দি পেলাই ড্ৰপটো দি টেষ্ট কৰিলে অকল এইটো কিট বুলি নহয় যিকোনো ব্ৰুচেলোচিছ হওক বা মেষ্টাইটিছ এইটো আপোনাৰ মিল্কত ডাইৰেক্ট গাখীৰত ডাইৰেক্ট কৰিব পাৰে গৰুজনীৰ উহাৰ ফুলিছে কিবা হৈছে তেওঁ টেনশ্যন হৈছে ধৰিব পৰা নাই কি হৈছে তেওঁ 2 ড্ৰপ মিল্ক তাতে গাখীৰ দিয়াৰ লগে লগে তাত এটা কালাৰ চেঞ্জ হ'ব যদি কালাৰটো চেঞ্জ হৈছে তাৰমানে কনফাৰ্ম মেষ্টাইটিছ আছে আৰু কিমান লেভেললৈকে মেষ্টাইটিছ আছে বা কিমান লেভেলৰ ইনফেকশ্যন আছে তাত ফাৰ্মাৰজনে নিজে নিজে গম পাই যাব তো আমি মানে লেবত সেইটোৱে কৈছোঁ যে সব বস্তু আমি টেষ্ট ইয়াতে কৰিব লাগিব বুলি কথা নাই এই ৰেপিড টেষ্টখিনি তেওঁলোকে নিজে গৈ পেলাই নিজৰ ফাৰ্মতো কৰিব পাৰিব এতিয়া পল্ট্ৰি ক্ষেত্ৰত এইফালে এটা চেম্পল আপোনালোকে কালেক্ট কৰি থৈছে বুলি কৈছিলে এইটো কিহৰ টেষ্ট কৰিছে আৰু কি টেষ্ট হ'ব ইয়াত আমি এতিয়া কণ্টামিনেশ্যন লেভেল চাইছোঁ হেটচাৰীত এইটো যোৱাকালি চেম্পলখিনি আহিছে ইয়াত বিভিন্ন ধৰণৰ আছে কিছুমান সোৱাব চেম্পল আছে য'ত মানে ৱালৰ পৰা বা হেটচাৰী ট্ৰে বা কণীৰ ওপৰৰ পৰা তেনেকুৱা বা ভেকচিন কৰা মেচিনটোৰ পৰা ইভেন লোৱা হৈছে কাৰণ যিকোনো জেগাৰ পৰা এইবোৰ কমাৰ্চিয়েল হেটচাৰী হয় য'ৰ পৰা লাখ লাখ কণী ডেইলি পোৱালি ওলাই গৈ আছে তো তেওঁলোকৰ চেম্পলখিনি ৰেগুলাৰলি আমাক মান টু মান বেচিছত দিয়ে লগতে তাত হেটচাৰীৰ পানীৰ চেম্পলো আছে যিবোৰ পানীৰ চেম্পল তাত কৰা হৈছে আৰু এটা বস্তু মই ইয়াতে আপোনালোকক দেখাব বিচাৰিছোঁ সৰু প্লেট এখন ইয়াত এইখন আমি টেষ্ট কৰিছোঁ এণ্টিবায়'টিকৰ চেঞ্চিটিভিটি এইটো এটা ইম্পৰ্টেণ্ট টেষ্টিং হয় আমি দেখিছোঁ যে যেতিয়া বেমাৰ হয় যিকোনো ধৰণে এণ্টিবায়'টিক ইউজ কৰি দিলে কেইদিনমান পিছত এণ্টিবায়'টিকবোৰে কাম নকৰা হয় আমাৰ তাত এটা ফেচিলিটি আছে আপুনি জাষ্ট 300 ৰুপিজ বা 400 ৰুপিজ আপোনাৰ এটা কষ্টিং আহিব আপোনাৰ কোনটো এণ্টিবায়'টিক মাৰোঁতে কাম আহিব আপুনি চেম্পল এটা পঠাই দিলে হ'ল মৰা মুৰ্গীয়ে হওক বা গাহৰিৰে হওক বা সোৱাবৰে হওক আমি টেষ্ট কৰি কৈ দিব পাৰিম যে কোনটো এণ্টিবায়'টিক আপোনাৰ ফাৰ্মত কাম কৰিব অ'কে আৰু সেইটোৰ কাৰণে আমাক মাত্ৰ 24 ঘণ্টা টাইম লাগে আৰু যিকোনো সৰু চেম্পল এটা যিকোনো এনেকুৱা ধৰণৰ কণ্টেইনাৰ আমি প্ৰভাইড কৰি দিম তাত তেওঁলোকে চেলাইন দি পেলাই পঠাই দিলে হ'ল আমি সেইটো টেষ্ট কৰি পেলাই ফাৰ্মাৰজনক জনাই দিম মানে ব্লাড কালেকশ্যন কৰিব নালাগে সাপোজ মৰ্টেলিটি হৈছে মুৰ্গী মৰিছে তেওঁ অকল লিভাৰটো বা অলপমান হাৰ্ট বা তেওঁ কালেক্ট কৰি দি পঠিয়াই দিলে বা গাহৰি হেৰি হৈছে তেওঁ গাহৰিৰ কাৰণে এনেকুৱা সোৱাব আছে তেওঁ সোৱাব ল'লে নাকৰ পৰা সোৱাব ল'লে বা ষ্টুলৰ সোৱাব ল'লে বা ইউৰিন চেম্পল ল'লে আমাক এইটো পঠাই দিলে হ'ল দিলে আমি ইয়াত আনি পেলাই আমি এই টেষ্টটো কৰি পেলাই আমি তেওঁলোকক দি দিব পাৰিম এতিয়া ধৰি লওক আমি যেতিয়া ফাৰ্মিং কৰি আছোঁ আমি সেই পুৰণিকলীয়া ছিষ্টেমতে ফাৰ্মিং কৰি আছোঁ আহিছোঁ গৈছে চলিছে কৰি আছে কিন্তু এতিয়া আমি
মানে এনেকুৱাকৈ মই ছাকচেছ দেখা নাই যে ফাৰ্মিং কৰি বহুত ডাঙৰ কিবা কৰি দিব পৰা আমাৰ ইয়াত দেখা নোপোৱাৰ ৰিজনটোৱে হ'ল যে আমি এইবিলাক বস্তু চোৱা নাই আমি এটা বেচ কুকুৰা ভৰাই দিয়াৰ পিছত এটা বেচ আকৌ ওলাই দিয়াৰ পিছত এইখিনি টেষ্টিংখিনি নকৰোঁ যিখিনি আমি কৰিব লগা হৈছে বাহিৰত আপুনি যেতিয়া গৈছে বা বাহিৰত আপুনিতো ভিজিট কৰিছে কেনেকুৱাখিনি চেঞ্জেছ দেখিছে তাত আৰু আমাৰ ইয়াত যিখিনি আমি ল'বলগীয়া আছে আমাৰ ইয়াত মানে একচুৱেলি অসমখন অকল নহয় গোটেই নৰ্থ ইষ্টখনে মোটামুটি বাহিৰা মানে ষ্টেটতছে যেনেকৈ আন্ধ্ৰা তেলেংগানা হওক বা নৰ্থ ইণ্ডিয়াতছে হওক কমচে কম 10-15 বছৰ পিছুৱাই আছে ইণ্ডিভিজুৱেল ফাৰ্মিঙৰ ক্ষেত্ৰত মই কৰ্পৰেট ফাৰ্মিঙৰ কথা কোৱা নাই বা ডাঙৰ কোম্পানীৰ ফাৰ্মিঙৰ কথা কোৱা নাই ইণ্ডিভিজুৱেল ফাৰ্মাৰ লেভেলত মোটামুটি 10-20 বছৰ এতিয়াও মানে বহুত পিছুৱাই আছে পিছুৱাই থকা কাৰণটো হ'ল কি আমি কিছুমান সৰু বস্তুত গুৰুত্ব নিদিওঁ যেনেকৈ চিম্পল আমি ফাৰ্ম এখন পাতিব যাওঁতে ফাৰ্মখন ক'ত বহাম কেনেকৈ হ'ব বায়'চিকিউৰিটি থাকিব নে নাথাকে এইবোৰ বেছিক বস্তু চাই ল'ব লাগে এইখিনি আমি নাচাওঁ যাৰ ফলত কি হয় কিছুমান ফাৰ্ম সোনকালে বন্ধ হৈ যায় তাৰপিছত চবতছে ইম্পৰ্টেণ্ট হ'ল পানী আমি পানীটো কেতিয়াও কোনো ফাৰ্মত টেষ্ট কৰাটো আমি গুৰুত্ব নিদিওঁ যিটো চবতছে ডাঙৰ বস্তু ফ্ৰীতে পাওঁ গতিকে আমি নকৰোঁ কিন্তু প্ৰব্লেমটো হৈছে পানীৰ পৰা চবতছে হাইয়েষ্ট মানে বেমাৰ আমাৰ যোনটো হয় মানে যিকোনো মানে পোল্ট্ৰি হওক গৰু হওক ছাগলী হওক গাহৰি হওক এনি এনিমেলৰ ক্ষেত্ৰতে গতিকে সেইটো এটা বেছিক তাৰে পিছত দানা আহে তাৰপিছত মেডিচিন আহিব তাৰপিছত ভেকচিন আহিব গতিকে দানাটো আজিকালি বহুতে নিজে বনোৱা কৰিছে কিন্তু তেওঁলোকে গম নাপায় একজেক্টলি দানাখিনিত কি দিছে কি মিক্স হৈছে তাতে কিবা ফাংগাছ লোড আছে নে নাই গতিকে এনেকুৱা ধৰণৰ বস্তুখিনিত আমি আপগ্ৰেড কৰিব লাগিব যদিহে আমি কমাৰ্চিয়েল লেভেললৈকে আমি যাব বিচাৰিছোঁ দানাৰ ক্ষেত্ৰত যেতিয়া ওলাইছে আপুনি টেষ্টিঙৰ ৰিজাল্ট ভয়ংকৰ ৰিজাল্ট কি পাইছে দানাৰ চবতছে ভয়ংকৰ ৰিজাল্ট হ'ল আমাৰ ইয়াত ফাংগেল টক্সিচিটি যিটো মাইক্ৰটক্সিনছ বুলি কয় যিটো ভেঁকুৰৰ পৰা হোৱা মানে বিষক্ৰিয়া অসমীয়াত ক'ব গ'লে এইটো চবতছে বেছি তাৰ মূল কাৰণ হ'ল আমাৰ হিউমিডিটি আমাৰ বতৰটো হিউমিড হয় আমাৰ ইয়াত হিউমিডিটি পাৰ্চেণ্টেজটো চবতছে বেছি গতিকে যিখিনি ইনগ্ৰেডিয়েণ্ট যিখিনি ফুড ইনগ্ৰেডিয়েণ্ট ইউজ কৰা হয় যেনেকৈ মাকৈ চয়া হওক বা চাউলৰ গুড়িয়ে হওক বা আপোনাৰ ৰাইচ হাউচ হওক যিকোনো আৰু যিখিনি ইউজ কৰা হয় তাত সোনকালে ভেঁকুৰটো লাগে আৰু আমাৰ ফাৰ্মাৰৰ ক্ষেত্ৰত কি হয় যিখিনিয়ে ধৰি লওক নিজৰ ঘৰতে দানা বনাইছে যদি চাইণ্টিফিকেলি বনোৱা নাই তেওঁলোকে একজেক্টলি গম নাপায় যে তাত কিমান ভেঁকুৰ গ্ৰ' হৈছে বা কিমানখিনি সি হাৰ্ম কৰিছে এইটো ধৰিব পৰা নাযায় আৰু বহু ক্ষেত্ৰত মেডিচিন ইউজ কৰিও তাৰ কোনো উপায় পোৱা নাযায় গতিকে তাৰ এটাই উপায় আছে যোনে লাৰ্জ স্কেলত কৰিছে বা সৰু স্কেলতো কৰিছে তেওঁলোকে দানাটো এবাৰ হ'লেও টেষ্ট কৰি চাব লাগে এটলিষ্ট বৰষুণৰ বতৰত এবাৰ আৰু এবাৰ শুকান বতৰত কাৰণ বেলেগ বেলেগ বতৰত দুটা ছিজনত দুটা বেলেগ বেলেগ ধৰণৰ লোড হ'ব পাৰে এতিয়া পল্ট্ৰি ক্ষেত্ৰত যিকোনো ধৰি লওক বেমাৰবিলাকৰ মানে এক্সপ'জাৰটো বা এফেক্টটো পটককৈ দেখা যায় কাৰণ লাইফ স্পানটো বহুত এতিয়া পিগাৰী চিগাৰী ক্ষেত্ৰত বা ডাঙৰ এনিমেলৰ ক্ষেত্ৰত অলপ লং দেখা যায় এতিয়া চ' আমি কোনটোত বেছি গুৰুত্ব দিব লাগে এতিয়া চবৰে মিক্স ফাৰ্মিং আছে পল্ট্ৰি আছে কোনখিনি আমি বস্তু বেছিক চালে ফাৰ্মাৰজন উপকৃত হ'ব কোনখিনি বস্তুৰ ওপৰত আমি লক্ষ্য ৰাখিব লাগিব ফাৰ্মখনত বায়'চিকিউৰিটিৰ লগতে আৰু পানীটো হৈ গ'ল আৰু কি থাকিলে এতিয়া ফাৰ্ম এখন যেতিয়া কৰিব আপুনি গাহৰি কৰক মুৰ্গী কৰক গৰু কৰক যিয়ে নকৰক আপোনালোকে পানীটো কৰিলে আপোনালোকে এটা টাইমত দানাটোও চেক কৰক সেইটো দৰকাৰী আৰু কিছুমান বেছিক টেষ্ট ডিজিজ ৰিলেটেড আপোনালোকে কৰিব পাৰে যেনেকুৱা ধৰি লওক আপোনাৰ মুৰ্গীৰ ক্ষেত্ৰতে হওক যদি ব্ৰইলাৰ ফাৰ্মিং হয় একচুৱেলি তাত ব্লাড টেষ্টটো খুব কম কৰা যায় কিন্তু যিসকল লেয়াৰ ফাৰ্মাৰ আছে তেওঁলোকে জানে যে বহুতখিনি ভেকচিন তেওঁলোকে দিয়ে একজেক্টলি এই ভেকচিনখিনি কাম কৰিছে নে নাই এটা টাইমৰ পিছত তেওঁলোকে ব্লাডটো চেক কৰাটো দৰকাৰ এইটো এটা মেণ্ডেটৰী প্ৰচেছ যিটো আমাৰ ইয়াত কোনো ফাৰ্মাৰে ফ'ল' কৰা মই দেখা নাই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চত কৈছোঁ হয়তো কোনোবাই কৰিব পাৰে বাট সেইটো মই বহুত কম দেখিছোঁ আৰু ছেকেণ্ড ক্ষেত্ৰত গাহৰিৰ ক্ষেত্ৰতো একে CSFৰ ভেকচিন দিয়ে কিন্তু CSFৰ একচুৱেলি ভেকচিনটো কাম কৰিছে নে নাই কোনো টেষ্ট কৰাৰ কথা নাভাবে সেইটো টেষ্ট কৰিব পাৰি পাৰে সেইটো টেষ্ট কৰিব পাৰি CSFৰো আপোনাৰ টাইটাৰ চেক কৰি চাব পাৰি যে একজেক্টলি মোৰ ভেকচিনটো কাম কৰিছে তাৰমানে কি হয় আমাৰ ইয়াতে বহুত ক্ষেত্ৰত ASF বুলিয়ে CSFৰ ডিজিজটো ASF বুলি ভাবি পেলাই কাল কৰি দি দিয়ে এইটো ক্ষেত্ৰত এইটোতো CSFটো ডিটেক্ট কৰিব নেকি নহয় ই ASF এৰ চেক কৰিব এইটো অকল ASFৰ ক্ষেত্ৰতে তেনেকুৱা গতিকে এইখিনি এটা ডায়েৰীৰ আপোনাৰ যদি গৰুৰ ফাৰ্ম আছে তেতিয়াহ'লে টাইম টু টাইম আপোনালোকে মেষ্টাইটিজত চেকটো কৰিব পাৰে চিম্পল এটা ষ্ট্ৰিপ হয় আপোনালোকে ৰাখি থৈ দিলে তো গাখীৰ দি আছে মই এসপ্তাহত বা মাহত দুবাৰ মই চেক কৰি চালোঁ তেতিয়া কি হ'ব গৰুজনী বেমাৰ হোৱাৰ আগতে আপুনি গম পাই যাব যে বা গাহৰিটোক বেমাৰ হোৱাৰ আগতে গম পাব যে মোৰ কিবা এটা ডিফেক্ট আছে এইটো মই কাৰেক্ট কৰিব লাগিব বা মই বাকীখিনি মেজাৰটো মই চাব লাগিব এই বস্তুখিনি কৰাটো দৰকাৰী আৰু এতিয়া এণ্টিবায়'টিকৰ প্ৰয়োগটো যিটো এণ্টিবায়'টিক টেষ্টৰ কথা ওলাইছিলে এণ্টিবায়'টিকৰ প্ৰয়োগটো আমি নাজানোৱে ডাইৰেক্ট গৈছোঁ কোনোবা এখন ফাৰ্মাচী তাতে সেইজনে ভেটেনেৰী ফাৰ্মাচিষ্ট নহয়ো বাৰু নৰ্মেল ইজন ফাৰ্মাচী তাতে গৈ পিনি আমি তাত দৰৱখিনি পাই তেখেতক কওঁ যে এইটো বেমাৰ হৈছে দিয়ক তেওঁ এণ্টিবায়'টিক দি পঠাই দিলে
চলি আছে তেনেকৈ আগৰ পৰা চলি আছে হয় সেই প্ৰচেছটো আমি কেনেকৈ চেঞ্জ কৰোঁ এতিয়া প্ৰথম কথাটো হ'ল এণ্টিবায়'টিকৰ এতিয়া গ্ল'বেলি মানে মই যদি হেৰি ভাৰতবৰ্ষতে হওক ইউজটো কমোৱাৰ ক্ষেত্ৰত চবে ট্ৰাই কৰি আছে ইভেন মানে মানুহৰ ক্ষেত্ৰত বহুতখিনি কমিলে এতিয়া এনিমেলত আহিছে লাহে লাহে কিছুমান বাহিৰৰ ষ্টেটতটো অলৰেডি এণ্টিবায়'টিকৰ ইউজ কমাই বন্ধই কৰি দিছে মানে তেওঁলোকে নিজৰ ফালৰ পৰা এতিয়ালৈকে এণ্টিবায়'টিক বেন হোৱা নাই ইণ্ডিয়াত কিন্তু চবে কমাইছে বহুতখিনিয়ে ফাৰ্মাৰে বন্ধ কৰি দিছে আমাৰ ইয়াতো ফাৰ্মাৰে একচুৱেলি সেই লেভেলটোলৈকে অহাটো দৰকাৰ তাৰে কাৰণে বেছিক বায়'চিকিউৰিটি কিছুমান মেডিচিন যিটো নন এণ্টিবায়'টিক হয় তেনেকুৱা ধৰণৰ ইউজ আৰু কিছুমান জেনেৰেল প্ৰেক্টিচ মানে ফাৰ্মখন চাফা কৰি ৰাখা বা কিছুমান নকৰিবলৈ কাম নকৰা যেনে পানীটোৰ কোৱালিটি চেক কৰা বা ধৰি লওক ট্ৰেডাৰ নোসোমা এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে কৰিব লাগিব যাতে ডিজিজ নহয় যিমান পাৰে ডিজিজটো কমাবৰ কাৰণে আৰু যেতিয়া এণ্টিবায়'টিক ইউজ কৰিব লগা হয় তেওঁলোকে বহুত ভাবি চিন্তিহে ইউজ কৰাটো দৰকাৰ যদি দেখিছে যে এণ্টিবায়'টিকটো ইউজ নকৰাকৈও যদি মই বেমাৰটো ঠিক কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে সেই প্ৰচেছটো প্ৰথমতে এডপ্ট কৰাটো দৰকাৰী যিটো টেষ্ট কিট এইটো দাম আছে 160 ৰুপিছ বহুত বেছি দাম নহয় কাৰণ বেমাৰ এটা হোৱাৰ লগতে কিমান এটা এফেক্ট হৈ যায় এতিয়া কাৰণ গৰুজনী গাখীৰৰ কাৰণে আমি কৰিছোঁ ফাৰ্মিংটো গাখীৰৰ কাৰণে কৰিছোঁ সেই 160 টকা খৰচ কৰি 3 লিটাৰ গাখীৰৰ দাম যদি 50 টকাকৈ ধৰোঁ 3 লিটাৰ গাখীৰৰ দাম সেই 3 লিটাৰ গাখীৰৰ দামত যদি আমি টেষ্টটো কৰি লওঁ কি হ'ব আপোনাৰ ফাৰ্মখন লংকে চলিব আৰু মেষ্টাৰটি এবাৰ হৈ যোৱাৰ লগে লগে মানে গাখীৰটো বন্ধ হৈ গ'ল লগতে আকৌ প্ৰডাকশ্যনলৈ কেতিয়া আনিব পাৰি নাই প্ৰডাকশ্যন মানে এটা ট্ৰিটমেণ্টৰ ওপৰৰ কথা ট্ৰিটমেণ্ট আৰু এটা মেষ্টাইটিছৰ ট্ৰিটমেণ্ট কৰিব গ'লে এটা গৰু পালকৰ এজনী গৰুৰ নামত 4,000 পৰা 6,000 টকা মিনিমাম মই কৈছোঁ এইটো ৰেঞ্জত খৰচ হয় তাৰমানে ছাপ'জ এজনী গৰুৰ মেষ্টাইটিছ হয় তেতিয়াহ'লে তেওঁ যিটো এণ্টিবায়'টিক দিব লাগিব কোনো সস্তা এণ্টিবায়'টিক নহয় বহুত কষ্টলি হয় প্লাছ তাক যি ছাপৰ্টিং স্প্ৰে দিব লাগে সেইখিনিৰ কাৰণে তেওঁৰ মোটামুটি 4,000 পৰা 6,000 টকা এটা খৰচ তাত ধৰি লওক ডক্টৰৰ ফিজটো মই ধৰাই নাই এইবোৰ মই বেলেগকৈ মই ধৰাই নাই তো তাতছে যদি এজন ফাৰ্মাৰে এই ত্ৰিছটো লৈ যাব তেওঁ লগত ৰাখে আৰু তেওঁ যেতিয়া গাখীৰটো একচুৱেলি কি হয় যেতিয়া প্ৰডাকশ্যনটো বেছি হয় তেতিয়া মেক্সিমাইজটো লগা চান্সটো বেছি থাকে আৰু বৰষুণ বতৰত বেছি হয় মাখি চাখি হ'লে বেছিকৈ হয় সেইটো টাইমৰ কাৰণে তেওঁলোকে নিজৰ তাতে ৰাখিলে টাইম টু টাইম তেওঁলোকে চেক কৰি চালে গম পালে যদি ছাপ'জ ইয়াত মানে দুটা টাইপৰ মেষ্টাইটিছ আছে এটাটো আপুনি ক্লিনিকেলি দেখায় এটা ক্লিনিকেলি নেদেখায় নেদেখুৱাটো বেছি ভয়ংকৰ যিটো আপোনাৰ ছাডেনলি কেতিয়াবা গাখীৰটো বেয়া হৈ ওলাই যাব তাৰপিছত আপোনাৰ ৰিজেক্ট হ'ব পেলাই দিব লাগিব তাতছে যদি আগতে আপুনি গম পাই যায় তেতিয়াহ'লে তাৰ যিখিনি ল'বলগীয়া প্ৰিকশ্যন আছে সেইখিনি আপুনি আগতে লৈ পেলাই তাক ঠিক কৰিব পাৰে কাৰণ মেষ্টাইটিছ হয় এটা গৰু আপুনি যোনটো কুৱেশ্যন কৰিলে কিমান দিন মানত এইটো হয়তো আপোনাৰ 7 দিনতো ভাল হৈ আহিব পাৰে 15 দিনো লাগিব পাৰে 1 মাহো লাগিব পাৰে গতিকে সিমান দিনৰ গাখীৰৰ লছটো আপুনি নিজে কেলকুলেট কৰি চাই লওক পইচাটো পইচা গ'লেই লগতে প্ৰডাকশ্যনো হ'ল প্ৰডাকশ্যনো লছ আৰু কেতিয়াবা গৰুজনী বেয়াও হৈ যাব পাৰে আপুনি বিকি দিব লগাও হৈ যাব অসমত এটা বস্তু দেখা যায় লেয়াৰ ফাৰ্ম খুব বহুত খুলিলে আৰু বহুত বন্ধ হৈ গ'ল একদম মানে এইটো ক্ষেত্ৰত বেয়া লাগে যে লেয়াৰ ফাৰ্ম কৰি মানুহ ছাষ্টেইন কৰিব পৰা নাই বাহিৰত ইমান ফাৰ্মবিলাক ছাষ্টেইন হৈছে লেয়াৰ ফাৰ্মৰ মূল টেষ্টখিনি কি কৰি থাকিবলৈ যিখিনিৰ পৰা মানুহ লং ৰাণত চলিব পাৰিব হয় তো প্ৰথমটোতো তেওঁলোকে পানীটো টেষ্ট কৰিব লাগে এইটো দৰকাৰী আৰু যিহেতু তেওঁলোকে দানাটো বেছিভাগে কিনি পেলাই খুৱায় তো ফাৰ্ষ্ট দানাটোৰ পিছত যিটো নেক্সট ফেজৰ দানাটো আহে মানে বাচ্চাটোৰ পিছত তেওঁলোকে যদি হয়তো কিবা প্ৰব্লেম পাইছে বা তেনেকুৱা গ্ৰ'থৰ ইছ্যু আহিছে তেতিয়াহ'লে তেওঁলোকে এবাৰ টেষ্ট কৰাব লাগে মানে টেষ্ট মানে কোনো বেমাৰৰ কাৰণে নহয় দানাটোৰ একজেক্টলি প্ৰটিন ফাইবাৰ এইখিনি পাৰ্চেণ্টেজ কিমানখিনি আছে এইখিনি তেওঁলোকে চেক কৰি চাব পাৰে তাৰপিছত আহিব যেতিয়া ধৰি লওক কণী পাৰাৰ আগে আগে ছাপ'জ 15 সপ্তাহ 16 সপ্তাহ এনেকুৱা টাইমত তেওঁলোকে এবাৰ ব্লাডটো এবাৰ টেষ্ট কৰি চাব লাগে যে যিমানখিনি ভেকচিন দিলে যিমানখিনি ভেকচিনেশ্যন হ'ল সেইখিনি মোৰ ঠিক ঠাক হ'ল নে নাই বা সেইখিনি মই প্ৰটেকশ্যনটো পাইছোঁ নে নাই বাৰ্ডখিনিত আমাৰ এটা প্ৰব্লেমটো কেনেকুৱা হয় ভেকচিনটোত ইমান এটা নলেজ নাথাকে দিয়াটো চিডিউল মতে চবেই দি দিয়ে এতিয়া কেনেকৈ কৰিছে কি কৰিছে কোনো আইডিয়া নাথাকে নাথাকাৰ কাৰণে কি হৈছে যেতিয়া বাৰ্ডটো প্ৰডাকশ্যনত আহে বাৰ্ডটো বহুত ষ্ট্ৰেছত আহি যায় ষ্ট্ৰেছত আহিলে যিকোনো বেমাৰে তাক এটেক কৰিব পাৰে যদি ভেকচিনটো ঠিকে ঠাকে কৰা আছে তাৰ যদি ইমিউনিটি আছে সি তাক প্ৰটেক্ট কৰিব মষ্ট কেছত এটা উল্টাটো হয় ভেকচিনটো প্ৰপাৰ নোহোৱাৰ কাৰণে বা আগতে গম নোপোৱাৰ কাৰণে বাৰ্ডটো ষ্ট্ৰেছত আহি যায় ডিজিজটো এটেক কৰে তাৰপিছত প্ৰথমতে বহুত প্ৰডাকশ্যন হয় তাৰপিছত ড্ৰপ হৈ পেলাই একেবাৰে নীল হৈ ফাৰ্ম বন্ধ কৰিব লগা হয় বহুত বন্ধ হৈ যায় তাৰপিছত দানাৰ কথাটো মই যিটো ক'লোঁ এটাটো প্ৰথম ক্ষেত্ৰত তেওঁলোকে চেক কৰি চালে যে প্ৰটিন চটিন ঠিকে আছে নে নাই যেতিয়া প্ৰডাকশ্যনত চলি থাকিব তেতিয়া তেওঁলোকে এটলিষ্ট 2 মাহ বা 1.5 মাহৰ গেপত এবাৰ দানাটো চেক কৰিব লাগে মাইক্ৰটক্সিনৰ কাৰণে স্পেচিয়েলি বৰষুণ বতৰত কাৰণ যদি কিবা কাৰণত লেয়াৰ ফাৰ্ম এখনত টক্সিচিটিৰ ইছ্যু আহি যায় দানাৰ পৰা কিবা কাৰণত তেতিয়াহ'লে কিন্তু মৰ্টেলিটিটো হ'বই প্ৰডাকশ্যন ড্ৰপ হ'বই কিবা কাৰণত প্ৰডাকশ্যন ড্ৰপ হ'লে কিন্তু মাইক্ৰটক্সিনৰ পৰা ৰিটাৰ্ণ অহা চান্সটো বহুত দিগদাৰ হৈ যায় সেইকাৰণে প্ৰডাকশ্যনটো ওপৰলৈ নাহেগৈ হয়তো কিছুমান মেডিচিনৰ কাৰণে আহি যাব পাৰে কিন্তু এইটো লাখ বাই লাখ থাকিলে আদাৰৱাইজ ড্ৰপ হৈ যাব ড্ৰপ হৈ গ'লে আল্টিমেটলি ফাৰ্মখন লছত গুচি যাব
20-30 লাখ টকা ইনভেষ্ট কৰি ফাৰ্ম এখন মানুহে চলায় কেপিটেল ইনভেষ্টমেণ্টৰ কথা নকওঁ মই ৰানিং খৰচৰ কথা কৈছোঁ কুকুৰাখিনিৰ পৰা যিখিনি চলা লাগে সেইখিনি কথা প্ৰডাকশ্যন আহি আছে তাৰপিছত লাহেকৈ ফাৰ্মখন ড্ৰপ হৈ গ'ল এই যে টেষ্টখিনি কৰি থাকিবলগীয়া হয় কিমান টকা খৰচ হয় তেওঁ যদি মই এনেই এটা হিচাপ ধৰোঁ বছৰটোত যদি আমি বছৰটোত যদি তেওঁলোকে ছাপ'জ পানীৰ টেষ্টখিনিও যদি দুবাৰ কৰে তাৰে পিছত যদি চিৰাম টেষ্টটো যদি এবাৰ কৰে বা মাইক্ৰটক্সিনখিনিও যদি কৰে খুব বেছি তেওঁলোকৰ খৰচ হ'লে হ'ব 10,000 ৰুপিজ এটা মই মেক্সিমাম ধৰি পেলাই কৈছোঁ যদি তেওঁ 1000ৰ বাৰ্ড কৰে তেতিয়াহ'লে এটা বাৰ্ডৰ নামত তেওঁ 10 টকা এটা খৰচ বছৰটোত মাত্ৰ 10 টকা 10 টকাটো বছৰটোত খৰচ হিচাপটো যদি কণীৰ হিচাপত কয় তেতিয়াতো পইচাৰ হিচাপত ওলাই যাব মানে বহুতখিনি কমি যাব যিমানে ডাঙৰ ফ্লক হ'ব সেই কাৰণ 10,000টো ফিক্স 10,000 এমাউণ্টটো ফিক্স থাকিব কাৰণ আপুনি পানীৰ চেম্পল 10,000 মানে 10,000 ফাৰ্মৰো এটাই চেম্পল আহিব 1,000ৰো এইটো 1 লাখৰো এটাই আহিব গতিকে কথাটো হ'ল কি এই টেষ্টিংটো কৰাৰ পৰা আপোনাৰ যিটো আপুনি আইডিয়া পাব এক্সেক্টলি কি হৈ আছে মোৰ ফ্লকটোত সেই আইডিয়াটো ইম্পৰ্টেণ্ট তেতিয়া আপোনাৰ আননেচেচাৰী বেলেগ মেডিচিনৰ কষ্টিং যে মোৰ কিবা এটা প্ৰব্লেম হৈছে মই এইটো মেডিচিন খুৱাই দিলোঁ ট্ৰায়েল কৰি থাকিব নালাগে আপুনি এক্সেক্টলি স্পেচিফিকেলি সেই ট্ৰিটমেণ্টটোত যাব পাৰে বা যোনজন ভেটেৰিনেৰিয়ানে আপোনাক চাই আছে তেওঁক আপুনি জনাই দিব পাৰে যে মোৰ এইটো ৰিপৰ্ট এইটো বেচিছত আপুনি মোক হেৰিটো ছাজেষ্ট কৰক এতিয়া নেক্সট আহোঁ পিগাৰীৰ ক্ষেত্ৰত আমি কি ধৰণৰ টেষ্টকেইটা কৰিব লাগে যিকেইটা কৰি ৰানিঙত যিকোনো এখন ফাৰ্মে কৰিব লাগে হয় তো পিগাৰীৰ ক্ষেত্ৰতো সেম আপুনি পানীৰ টেষ্টিংটো প্ৰথমতে কৰক পানীৰ টেষ্টটো মই সাজেষ্ট কৰোঁ যে আপোনালোকে ফাৰ্ম বনোৱাৰ আগতেই কৰক মানে ফাৰ্ম যাৰ ফাৰ্ম আছে অলৰেডি তেওঁটো কৰক বাৰু কিন্তু কোনোবাই যদি প্ল্যান কৰি আছে তেওঁ পানীৰ যিকোনো লাইফষ্টকৰ ফাৰ্মিঙৰ আগত পানী টেষ্টিংটো পানী টেষ্টিঙৰ মানে কেনেকৈ দিব আপোনালোকৰ পঠাব কেনেকৈ ইয়াত একচুৱেলি কেনেকুৱা হয় যদি তেওঁলোকৰ তাতে এতিয়া আমাৰ তাতে কণ্টেইনাৰ আছে আমি পঠাই দিব পাৰোঁ তেওঁলোকে আমাক চেম্পলটো কালেক্ট কৰি দিব এনেকুৱা থাকে আৰু বেলেগো আছে বেলেগ এনেকুৱা ধৰণৰো আছে চ' ডিপেণ্ড কৰে হেৰি টাইপৰ সেই কণ্টেইনাৰ এটা তেওঁ কিনি ল'লে আৰু কিবা বজাৰৰ কিবা কণ্টেইনাৰ হ'ব লাগিব নাই তেনেকুৱা নাথাকে এতিয়া ছাপ'জ একো নাই কণ্টেইনাৰে তেওঁ নাই ছাপ'জ একো নাই আপুনি চিম্পল এটা ব্ৰেণ্ডেড মিনাৰেল ৱাটাৰৰ বটল কিনি আনক 500 ml বিছলেৰী বা যিকোনো ব্ৰেণ্ডেড মই এনেই নৰ্মেল কোৱা নাই কাৰণ কি হয় ব্ৰেণ্ডেড হ'লে তাৰ ভিতৰত থকা পানীখিনি পিয়ৰ থাকে বা নন কণ্টামিনেট থাকে তেওঁ চিম্পলি পানীৰ আগৰ পানীখিনি পেলাই দিলে হ'ল নতুন পানী তাতে ভৰালে হ'ল যেতিয়া তেওঁ ফিল কৰিব যাতে তেওঁ কোনো পাৰ্টেদি হাতৰি পানীটো টাচ নকৰে ভিতৰত যাতে কোনো কণ্টামিনেশ্যন নাযায় পানীটো যি আছে যাব কিন্তু তেওঁ নিজৰ গাৰ পৰা বা হাতৰ পৰা তাত নোসোমায় চিম্পলি বটলটো তেওঁ ক্লোজ কৰি পেলাই তেওঁ পঠিয়াই দিলে হ'ল তেওঁ আমাক ইয়াতে টেষ্টিঙৰ কাৰণে হাৰ্ডলি 250-300 ml পানী লাগে তাতছে বেছি আমাক পানী দৰকাৰ নাই গতিকে 500 ml ইজ এনাফ টু ডু এনি কাইণ্ড অফ টেষ্ট ইন ৱাটাৰ চ' এইটো মানে মেইন কথা ক'ম যে ফাৰ্ম এখন খোলাৰ আগত ফাৰ্ম এখন আৰম্ভ কৰাৰ আগত আপুনি নিজৰ সেই চাৰি সীমাটো মাৰি ল'ব লাগিব যিবিলাকৰ কাৰণে আপোনাৰ প্ৰব্লেম নহয় মেইন কথা হ'ল পানীটো প্ৰব্লেমটোৱে মেইন প্ৰব্লেম বুলি মই ভাবোঁ আজিৰ ডেটত বিভিন্ন বেমাৰ আমি একেবাৰে নভবা বেমাৰ আমি ভাবোঁ সেইবোৰ কিবা বেলেগৰ পৰা আহিছে ক'ৰবাৰ পৰা হৈছে নহয় সেয়া পানীৰ কাৰণে হৈ আছে তো প্ৰথম ৰিকমেণ্ড কৰোঁ যে পানী টেষ্ট তাৰে পিছত এতিয়া আপুনি গাহৰি ফাৰ্মৰ কথা কৈছে গতিকে তেওঁলোকে যদি কমাৰ্চিয়েল দানা খুৱাইছে নৰ্মেলি কমাৰ্চিয়েল দানাবোৰ ঠিকেই থাকে হয়তো কিবা ডাউট হ'লে তেওঁ টেষ্ট কৰিব যদি নিজে দানা বনাইছে তেতিয়াহ'লে তেওঁলোকে দানাটো বনোৱাৰ পিছত এবাৰ তেওঁলোকে চেক কৰক দানাটোৰ প্ৰক্সিমেটখিনি চাওক যে প্ৰটিন ফাইবাৰ ঠিকে আছে নে নাই এজ পাৰ এজ হিচাপত কোনোবাই যদি গ্ৰ'থৰ কাৰণে দিছে কোনোবাই যদি লেক্টেশ্যনৰ কাৰণে দিছে তেওঁলোকে এবাৰ চেক কৰক আৰু এটলিষ্ট দুবাৰ বছৰত তেওঁলোকে টক্সিন লেভেলটো চেক কৰক চ' আচল কথাটো এয়াই চাওক আপোনালোকে যিহেতু ফাৰ্মিং কৰিব লাগিব ফাৰ্মিং কৰি চলিম বুলি ভাবিছে তাৰ কাৰণে এই টেষ্টখিনি যিখিনি এটা বহুত বেছি এমাউণ্ট নহয় খুব এটা কম টকাৰে আপুনি যিখিনি টেষ্টখিনি কৰিব পাৰে এই টেষ্টখিনি কৰি ল'লে আপুনি কি হ'ব যে চিয়'ৰ হ'ব যে মোৰ এইখিনি বস্তু ইয়াত নাই তাৰপিছত আপুনি নিজাববীয়াকৈ বস্তুখিনি আগবঢ়াই লৈ যাব পাৰিব নিজে প্লেন কৰি পিনি আৰু প্লেন কৰিবৰ বাবে ছাৰহেঁতৰ নিচিনা মানুহ আছে যিবিলাকৰ পৰা আপোনালোকে কনচালটেশ্যন ল'ব পাৰিব কনচালটেশ্যন লৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব ফাৰ্মিং কৰিলে আমি সেই পুৰণিকলীয়া পদ্ধতিতে ফাৰ্মিং কৰি থাকিলে নহ'ব যিহেতু ফাৰ্মবিলাক এতিয়া চাইণ্টিফিকেলি কৰিবলৈ গৈছে তো এই বস্তুবিলাকো আমাৰ লগত ইনভলভ কৰিব লাগিব তো আজিৰ ভিডিঅ'টো আছিলে ইয়াৰ ওপৰতে যে আপোনালোকে কেনেকৈ নিজৰ লাইফ ষ্টকবিলাকৰ ওপৰত আপোনালোকে টেষ্টিংবিলাক কৰিব পাৰিব আজিকালি যি ছিষ্টেম আহিছে ধৰি লওক ASFৰ টেষ্ট ঘৰতে হৈ যায় বিভিন্ন ধৰণৰ কিট আছে তেওঁলোকৰ যোগাযোগৰ নাম্বাৰ দিছোঁ আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি পিনি আপোনালোকে কিটবিলাকো ল'ব পাৰিব তাৰ লগতে যদি আপোনালোকে চেম্পল টেষ্ট কৰাম বুলি ভাবিছে তেওঁলোকৰ তাতে পঠাওক মই ডিটেইলছ দি থৈছোঁ নাম্বাৰ দি থোৱা আছে স্ক্ৰীণত আপোনালোকে যোগাযোগ কৰি লৈ ছাৰহঁতৰ তালৈ পঠালে তেওঁলোকে ধুনীয়াকৈ টেষ্ট কৰি দিব আৰু যদি ওচৰে পাজৰে হয় কোনোবা আহি ডাইৰেক্টলি আপোনাৰ ইয়াতে দি পিনি ডাইৰেক্টলি হৈ পাৰিব ফোন কৰি ল'ব যোগাযোগৰ নাম্বাৰ দি থোৱা আছে এই বস্তুটো আমি মিছ আউট হৈ আছে ফাৰ্মিং ছেক্টৰত আমি চাই আছোঁ ফিডৰ কথা চাই আছোঁ আমি
আমি চাই আছোঁ মানে বাহিৰৰ আমি দেখি থকা বস্তুখিনি চাই আছোঁ কিন্তু ভিতৰত কি হৈ আছে সেই বস্তুটো চাব যোৱা নাই ছাৰ ধন্যবাদ থাকিল থেংক ইউ এইখিনি আপুনি সময় দিয়াৰ বাবে আৰু আমিও তেওঁলোকৰ ভিডিঅ'টো কৰিম বুলি বহুত আগৰ পৰা ভাবি আছিলোঁ কিন্তু প্লেনিং হোৱা নাছিলে চ' আজি হ'ল সুযোগ সুবিধা মিলিলে দেওবাৰে আহি ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোকো উপকৃত হ'ব বুলি ভাবিলোঁ আৰু ভিডিঅ'টো আপোনালোকে ফাৰ্মাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰক কাৰণ তেওঁলোকে এই ইনফৰমেশ্যনখিনি জানিব লাগে এই ইনফৰমেশ্যনখিনি গম পালে তেওঁলোকে গ্ৰ' কৰিব পাৰিব ধন্যবাদ থেংক ইউ